দেউতাকৰ লগত যায় স্কুটিত গুণৰ দেউতাকক দেখুৱাই নাই নহয় মোৰ মানুহজনক আজি দেখাম বুলি ভাবিছোঁ আৰু এইজন মোৰ মানুহজন হাই কোৱা গাড়ী চলাই আছে কাৰণে আগতে গুণক স্কুলত থৈ ল'ম তাৰপিছত মোৰ কামটো কৰিম আজি আকৌ পূজাও আছে আমাৰ গাঁৱৰে বছৰেকীয়া মনসা পূজা গাঁৱত পাতে তাতে আহিব লাগিব আজি আকৌ পূজাৰ দুটামান পাৰিলে ক্লিপ দেখাম যদি লাজ নালাগে ন আৰু গালি পাৰি আছে মোক যে লাজ কৰিলে কি হ'ব লাজ কৰিব নালাগে সদায় কৈ আছে কিন্তু মোৰে অলপ বেয়া লাগে কিবা মানুহৰ আগত মোবাইলটো উলিয়াব বাবুক স্কুলত থলোঁ এতিয়া আমি যাই আছোঁ মোৰ কামটোৰ কাৰণে বৰষুণ ডাঙৰে এইখিনি যাওঁতে মই জিকি গ'লোঁ ৰাস্তাটো বেয়া য'ত আহিছোঁ আমি অলপ ভিতৰ ৰাস্তাটো বেয়া বোলে ৰাস্তা বেয়া একদম হ'ল দিয়ক কিবাকে গাড়ীখন নিবই নোৱাৰিলোঁ আধাতে গাড়ী থৈ যাব লগা অৱস্থা যি বেয়া ৰাস্তা ভৰিত বোকা একেবাৰে বহুত বেয়া কিবাকে গ'লোঁ কামটো কৰি থৈ আহিলোঁ আৰু এতিয়া ঘৰলৈ যাই আছোঁ মোক ঘৰত থ'ব তই কৈ আহিব এয়া পূজাত যাব ৰেডি হ'লোঁ কৈছিলোঁ যে পূজা আছে বুলি আজি মনসা পূজা ৰেডি হ'লোঁ এনেকৈ চিম্পল পূজা বুলি এতিয়া শৰাই লৈ যাম এতিয়া শৰাই লৈ এয়া মুনু খুৰাৰ ছোৱালী মই কৈছিলোঁ যে আহিছে আৰু মই এতিয়া শৰাই দি আহোঁ মাও আছে লগত এয়া মা আহোঁ তাত পাৰিলে দুটামান ক্লিপ দেখাম ৰাখাই তাৰমানে খাৱা চাৱা জনালোঁ এয়া পূজাৰ পৰা আহি আছোঁ ঘৰত ননো একদম শৰাই চৰাই দি পেলাই আহিলোঁ গুণো আহি পেলাই দেউতাকৰ লগত আজি লক্ষণ ভোকো লাগিছে বোলে ভোকে লাগিছে চবে শৰাই লৈ লৈ যাই আছে এই বাইদেউহঁতৰ শৰাই আমি দি আহিলোঁ অলপ পিছত আৰু যাম গুণক অলপ কিবা খুৱাই লওঁ স্কুলৰ পৰা আহিছে তো পালোঁ ঘৰ ফ্ৰেছ কৰাই লওঁ ওলালোঁ আকৌ পূজাত যাব তাৰ পৰা আহোঁ বাবুক লৈ গ'ল দেউতাকে মুনু আৰু মই যাওঁ তাই আৰু মুনু আৰু মই যাওঁ পূজাত বাবুক লৈ গ'ল দেউতাকে এতিয়া আমি দুয়ো যাওঁ ঘৰত তালা চালা মাৰি পিছত লগ পাম আকৌ পূজাত চলি গৈছোঁ বাইদেউহাত গাঁৱৰে চব আমাৰ ঘৰৰে দুজনী বাইদেউ ভতিজা
পূজা গ'ল, পূজাৰ দুদিন পিছতহে আকৌ মই ভিডিঅ' কণ্টিনিউ কৰিছোঁ। পূজাৰ দিনাখন আহি পেলাই ইচ্ছাই নগ'ল ভিডিঅ' কৰিব। তাৰ পিছদিনাখন মোৰ অলপ গা বেয়া, পূজা বুধবাৰে গ'ল, আজি হ'ল শুক্ৰবাৰ, আজিহে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। মানে সেইদিনা কিবা কিবি অলপ হেৰি কৰি থ'লোঁ, এতিয়া ভিডিঅ'টো সমাপ্তই কৰা নহ'ল মোৰ। সেইদিনা আহি পেলাই গা চা বেয়া লাগিল, তাৰপিছত ৰাতি আকৌ আলহীও আহিল, দৌৰাদৌৰিত ভিডিঅ' বনাব পাহৰিয়ে থাকিলোঁ। তাৰ পিছদিনাখন অকণ গা বেয়া মোৰ, সেইকাৰণে ইচ্ছাই নগ'ল। তাৰপিছত আজি এতিয়া ৰাতিপুৱা মানে এতিয়া 11টাই বাজিল। এতিয়া বাবুহঁত স্কুলত গৈছে, বাবু গৈছে, দেউতাকো গৈছে। এতিয়া বাবু দেউতাকৰ লগত আহি পাবৰে হ'ব, 11টা বাজিল, 12:30 তাৰ ছুটি হয়। এতিয়া মই কাম চাম কৰি এতিয়াহে ভিডিঅ'টো সমাপ্তই কৰিম। আজি যিহেতু বিশেষ দেখাবলগীয়া একো নাই, নতুনকৈ চোৱাবিলাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু আকৌ এটা নতুন ভিডিঅ' এতিয়া লগ পাম। তো আজিলৈ এৰিছোঁ, বাই বাই।